বসুন্ধৰা ৩ সময়ছোৱাত অসমত যিমান নামঘৰ, মন্দিৰ, শিক্ষানুষ্ঠান আদি আছে তেওঁলোকৰ বহুতৰে নিজৰ নামত মাটি নাই। কেতিয়াবা নেশ্যনেল হাইৱে আদি বনালে মাটি গ'লে তেওঁলোকে এটকাও ক্ষতিপূৰণ নাপায়। সেইকাৰণে মিছন বসুন্ধৰা ৩ত এটা লক্ষ্য হ'ব যাতে ৰাজহুৱা অনুষ্ঠানবিলাকক আমি নামমাত্ৰ ১,০০০ টকা বা ২,০০০ টকা প্ৰিমিয়ামতে আমি যাতে মাটিবোৰ আবণ্টন কৰিব পাৰোঁ। দ্বিতীয়তে এজমালি পট্টা, মানুহৰ ফেমিলিৰ এখন পট্টা থাকে, এজনে বিক্ৰী কৰিব খুজিলে আনজনৰ আপত্তি হয় বা বিভিন্ন সময়ত তাৰ কাৰণে পাৰিবাৰিক কণ্ডলো হয়। আমি এজমালি পট্টাসমূহো বিভক্ত কৰিব খুজিছোঁ। ভূদান আৰু গ্ৰামদান মাটিত বহি থকা ৰাইজকো আমি মাটিৰ পট্টা এইবাৰ প্ৰদান কৰিব খুজিছোঁ। আৰু যোৱাবাৰ যিসকলে মিছন বসুন্ধৰা ৩-২ত বিভিন্ন কাৰণত পট্টা নাপালে তাক আৰু এবাৰ আমি ৰিভিউ কৰিব খুজিছোঁ যাতে পাবলগীয়া মানুহখিনি বাদ পৰি নাযায়।